বৰাচুবাত আজি এটা বৰ মৰ্মান্তিক ঘটনা বুলিয়ে কৈছোঁ। আজি 2 মাহ আগতে CRPFত কৰ্মৰত আমাৰ গাঁৱৰ ধন বৰা কৰ্মৰত হৈ আছিলে দিল্লীত। তেখেতে CRPFৰ যিটো পেৰেড অনুষ্ঠান আছিলে গুৱাহাটীত, তাত অমিত শ্বাহজী আছিলে। সেই অনুষ্ঠানলৈ পেৰেডৰ ট্ৰফি লৈ আহিছিলে, গুৰুগ্ৰামৰ পৰা আহিছিলে আৰু তাত আহি এসপ্তাহৰ কাৰণে আহিছিল। পেৰেড শেষ হোৱাৰ 2 দিনমান পিছত হয়তো, আমি ঠিক ইমান নাজানো, তাৰ পিছত মানে এক্সিডেণ্ট হৈছে আৰু তেওঁলোকৰ মানুহে মানে হস্পিটেলাইজ কৰিছে। গুৱাহাটীত হৈছে একজেক্টলি আমি ঠাইটুকুৰা নাজানো। তাৰপিছত আমি পৰিয়ালৰ লোকে খবৰ পাই আমি হস্পিটেলত গুচি গ'লোঁ, নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত। যোৱাৰ পিছত 2 মাহ ধৰি চিকিৎসাধীন হৈ আছিলে। মাজতে অকণমান ভাল খবৰ এটাও পাইছিলোঁ যে সুস্থ হ'ব, কিন্তু হঠাৎ যোৱা 2 দিন ধৰি অসুস্থ হৈ যোৱাকালি তেওঁ এই আমাৰ মাজৰ পৰা গুচি গ'ল। আমি গাঁওবাসী অঞ্চলবাসী মৰ্মাহত হৈছোঁ। ঘৰৰ পৰিয়াল হিচাপে তেখেতৰ আছিলে পত্নী, 3 বছৰীয়া পুত্ৰ সন্তান, মাক আছে, দাদাক এজন BSFত কৰ্মৰত, তেখেত জম্মু কাশ্মীৰত থাকে, তেখেতো আহিছে ততাতৈয়াকৈ, ৰাতি পাইছেহি। 2জন ভায়েক ককায়েক আছে আৰু আত্মীয় স্বজন আছে, এইবিলাক চব এৰি থৈ গ'ল। আমি সকলো মৰ্মাহত। এতিয়া বিভাগৰ ফালৰ পৰা, CRPFৰ ফালৰ পৰা সসন্মানে আমাৰ এই যি শেষ অনুষ্ঠান, তেওঁলোকে আমাক সন্মান প্ৰদৰ্শন কৰিছে। এই মৃতকৰ পৰিয়ালৰ চোতালত শেষ সন্মান জনাইছে। ইয়াৰ পিছত আমি শ্মশানলৈ গৈ তেখেত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। আচলতে এতিয়া ক'বলৈ ভাষা নাই। আমাৰ গাঁওখনৰ লগতে এই অঞ্চলটো পূৰা শোকাকুল হৈ আছে। আজি 2 মাহ ধৰি তেখেত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ICUতে আছিলে। অলপ সুস্থ হৈছিল যদিও 23 তাৰিখে সন্ধিয়াৰ পৰা তেখেতৰ অলপ বেয়াৰ ফালে স্বাস্থ্যৰ অৱনতি ঘটিছে। গতিকে যোৱাকালি প্ৰায় 11:30-12 মান বজাত আমি খবৰটো পাইছোঁ। এতিয়া আমি ক'বলৈ আৰু ভাষা নাই আৰু। এজন বহুত ভাল যুৱক এজন আমি হেৰুৱাইছোঁ। আমাৰ কাৰণে বহুত ক্ষতি আৰু এইটো। তেওঁ হয় কেন্দ্ৰীয় সুৰক্ষা বাহিনী CRPFত কাম কৰিছিল। 2010 চনতে তেওঁ চাকৰিত ভৰ্তি হৈছিলে। সেইখিনিয়ে তেখেতে দিল্লীত থকা বুলি শুনিছিলোঁ। এতিয়া গুৰুগ্ৰামৰ পৰা তেখেতে ট্ৰফি লৈ কিনে